এইযোৰ চাওঁ, এইযোৰ মিক্স পাত যোৰা একদম লাইট গ্ৰীণ কালাৰ, খুবেই লাইট কালাৰ, কিমান ধুনীয়া কিন্তু যোৰাটো চাব। এইটো আঁচল, বাটাৰফ্লাই ডিজাইনত আঁচলটো কৰা হৈছে, এনেকৈ মিনা থাকিব ৰেড আৰু ব্লুৰ, আৰু ওপৰত কোনটো ডিজাইন থাকিব মই খুলি দেখাইছোঁ। কালাৰটো হয়তো ডিফাৰেণ্ট আহিব পাৰে খুলি দেখালে, সেইকাৰণে প্ৰথম দেখাই লৈছোঁ। এইখন চাদৰ, এয়া এখন চাদৰ চাওঁ, চাদৰখনত এনেকুৱাকৈ গোটেই চাদৰখনত এনেকুৱাকৈ কাম থাকিব, গ্ৰীণ আৰু ৰেড আৰু গুণাৰ কাম বুটা, আৰু মাজে মাজে এইটো থাকিব, এই ডাঙৰ বুটাটো গোটেই চাদৰখনত এইটো কালাৰ থাকিব, বুটা থাকিব, ডিফাৰেণ্ট হৈছে কালাৰটো। এইটো হৈছে ছাইড পটি চাদৰৰ, চাদৰ খুব ধুনীয়া কালাৰ। এখন মেখেলাটো একেধৰণে কাম আছে চাদৰৰ দৰেই, কোৱালিটি ভাল পাব। এখন মেখেলাটো একেধৰণে, এইটো তলৰ পৰ্চন, ওপৰলৈকে ডাঙৰ বুটা আৰু সৰু বুটাৰ কাম থাকিব। আৰু এই ব্লাউজ পিচটো মই দেখাই দিছোঁ। ইয়াৰ মেইন এট্ৰেকশ্যন হৈছে ব্লাউজ পিচটো হ'ব কণ্ট্ৰাষ্ট আৰু হেভি, এনেকুৱাকৈ গোটেই ব্লাউজত বুটা থাকিব, হাতত এটা পতি থাকিব। খুব এটা ধুনীয়া যোৰা, ল'ব পাৰে। এইযোৰ চাওঁ, এইযোৰ ক্ৰীম কালাৰ মিক্স পাত যোৰা, এইটো হ'ব আঁচল, বাটাৰফ্লাই ডিজাইনৰ, এনেকুৱাকৈ মিনা থাকিব। কালাৰটো একজেক্ট কালাৰটো মই দেখাব পৰা নাই, এইটো অৰিজিন কালাৰ, এইটো যিটো দেখিছে এইটো অৰিজিন কালাৰ। মই চাদৰখন খুলি দেখাইছোঁ। ইয়াৰ ব্লাউজ পিচটো অকল ব্লাউজ পিচ কণ্ট্ৰাষ্ট হ'ব, গোটেই গাটো ছেম কালাৰ। এখন চাদৰ, চাওঁ এইখন চাদৰত এনেকুৱাকৈ এয়া অৰেঞ্জ কালাৰ আৰু ব্লু কালাৰৰ মিনা থাকিব, আৰু মাজে মাজে এনেকুৱাকৈ বুটা থাকিব। চাওঁ, ব্লু, অৰেঞ্জ আৰু গ্ৰীণৰ গোটেই চাদৰখনত এনেকুৱাকৈ কাম থাকিব। এয়া এইখন চাদৰ, এয়া, আৰু এইকেইটা হ'ব চাদৰৰ ছাইড পটি। খুব ধুনীয়া এটা লাইট কালাৰৰ যোৰা, যিসকলে লাইট কালাৰ ভাল পায় তেওঁলোকে ল'ব পাৰে। এইটোৱে অৰিজিন কালাৰ। এইটো এখন মেখেলাখন দেখাই দিছোঁ, একেধৰণে মেখেলাটো কাম আছে। এয়া মেখেলাৰ তলৰ পৰ্চন, এইটো একেধৰণে কৰা হৈছে, ওপৰলৈকে এক লাইন ডাঙৰ বুটা আৰু ওপৰলৈকে সৰু বুটাটো থাকিব। আৰু ইয়াৰ ব্লাউজ পিচটো কণ্ট্ৰাষ্ট হ'ব। চাওক ব্লাউজ পিচটো, ইয়াৰ মেইন যিটো ভাল লগা বস্তু সেইটো হৈছে ব্লাউজ পিচটো। এইটো ব্লাউজ পিচটো ইয়াৰ কণ্ট্ৰাষ্ট হ'ব, লাইট অৰেঞ্জ কালাৰ, ডিপ য়েল্লো, অৰেঞ্জ তেনেকুৱা টাইপৰ, আৰু ইয়াৰ ব্লাউজত তেনেকুৱাকৈ বুটা থাকিব। খুব ধুনীয়া এটা যোৰা, ল'ব পাৰে। চাওক এইযোৰ মিক্স পাত ছেট, লেভেণ্ডাৰ গ্ৰে আৰু পাৰ্পল কালাৰ কম্বিনেশ্যনত বেডশ্বীট ডিজাইন। এইটো হ'ব চাদৰৰ আঁচলটো, পাৰ্পল কালাৰত এনেকুৱাকৈ মিনা থাকিব। চাওক মই চাদৰখন খুলি দেখাই দিছোঁ, ধুনীয়া এটা যোৰা, বেডশ্বীট ডিজাইন বহুতে এনেকৈ বিচাৰি আছিলে। এইখন চাদৰত এয়া এনেকৈ কাম থাকিব। চাওক এই বুটাটো থাকিব, আৰু মাজত এনেকৈ আকৌ পটিৰ দৰে থাকিব, ওপৰলৈকে আৰু এনেকুৱাকৈ কাম থাকিব। এইখন চাদৰ এইখন এনেকৈ থাকিব। এইকেইটা হ'ব চাদৰৰ ছাইড পটি। এয়া চাওক এনেকুৱা, আৰু এইখন হ'ব ইয়াৰ মেখেলা। বডিটো এইটো কালাৰ হ'ব, দেখিছেই, এইটোৱে অৰিজিন কালাৰ। এইখন মেখেলাটো একেধৰণে বুটা থাকিব। এই হৈছে তলফাল, এইটো মেখেলাৰ, আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো হ'ব বেডশ্বীট ডিজাইন মিক্স পাত যোৰা, পাৰ্পল কালাৰ। এইখন চাদৰখন মই খুলি দেখাই দিছোঁ। ফাৰ্ষ্ট এইটো কালাৰ হ'ব অৰিজিন, চাদৰখন মই দেখাই লৈছোঁ। খুব ধুনীয়া এটা যোৰা হয়, তো আগতে অনা হৈছিলে, চেল হৈ গৈছে, আকৌ বিচাৰিছে বহুতে, চ' বনোৱা হ'ল। এখন চাদৰখনত গোটেই এনেকুৱাকৈ কাম থাকিব। এয়া গোটেই চাদৰখনত এইটো ডিজাইনতে কাম থাকিব। এই বুটাটো থাকিব মগৰ ডিজাইনৰ, আৰু ওপৰলৈকে এনেকুৱাকৈ বুটা থাকিব। এয়া চাওক এনেকুৱাকৈ এইটো, আৰু এইকেইটা হ'ব চাদৰৰ ছাইড পটি। কালাৰটো ডিফাৰেণ্ট আহে। এয়া এইটো অৰিজিন কালাৰ। এখন মেখেলাটো একেধৰণৰ কাম আছে। এইখিনি তলৰ পৰ্চন, এয়া ওপৰলৈকে মেখেলাৰ কাম থাকিব, আৰু ইয়াৰ ব্লাউজ পিচটো হ'ব হেভি। এইটো গুণাৰ বুটা থাকিব, হাতত এটা পতি থাকিব।
খুব ধুনীয়া এটা বেডশ্বীট ডিজাইনৰ যোৰা। অৰেঞ্জ কালাৰ মিক্স পাট ছেট বেডশ্বীট ডিজাইন। এইটো তলৰ আঁচলটো হ'ব চাদৰৰ। এনেকুৱাকৈ ধুনীয়াকৈ মীনা কৰাকৈ কাম কৰা হৈছে। মই চাদৰখন খুলি দেখাই দিছোঁ, চাব। অৰেঞ্জ কালাৰ বহুতেই বিচাৰি আছিলে। চাদৰ চাওক, অৰেঞ্জ কালাৰ হয়। তলৰ আঁচলটো দেখালোঁ। এইখিনি হ'ব গাৰ বুটা। গাৰ বুটাটো এইটো ডিজাইনত থাকিব, মীনা থাকিব মাজত, আৰু গোটেই ওপৰলৈকে এনেকুৱাকৈ কাম থাকিব। আৰু ওপৰলৈকে এনেকুৱাকৈ গোটেই চাদৰখনতে কাম থাকিব। বুকুত গেৰ টাইপত থাকিব। অকল অৰেঞ্জ কালাৰত কৰা হৈছে। এইকেইটা হ'ব চাদৰৰ ছাইড পট্টি। চাদৰ এইখন হ'ল মেখেলাখন চাওক। এইখন মেখেলাটো একেধৰণৰে কাম। এইখিনি তলৰ পৰ্চন মেখেলাৰ ওপৰলৈকে বুটা থাকিব, আৰু ওপৰত এনেকুৱা এটা পটিৰ দৰে থাকিব। আৰু ইয়াৰ ব্লাউজ পিচটো মই দেখাই দিছোঁ। ব্লাউজ পিচটো ইয়াৰ চিম্পল দিয়া হৈছে, চিম্পল কৰা হৈছে চাওক। এইটো চিম্পল ব্লাউজ পিচ, হাতত এনেকৈ এটা পটি থাকিব। ধুনীয়া এটা বেডশ্বীট ডিজাইন ল'ব পাৰে। ব্লেক মিক্স পাট চাওক, এইটো বহুত ধুনীয়া ডিজাইনটো। মই চাদৰখন খুলি দেখাইছোঁ, চাব। এইখিনি এনেকুৱা হ'ব। এইটো পটিৰ নিচিনা আছে, সেউজীয়া আৰু হেৰিৰে গুণাৰে, আৰু ইয়াত এনেকৈ মীনা কৰা আছে। চাব, খুলি দিম, চাব। এয়া চাওক, এইখন এনেকুৱা চাদৰখন খুব ধুনীয়া। কলা বহুতেই বিচাৰি আছিলে। এয়া চাওক, এইখন চাদৰখন চাওক। গোটেই গাড়ী ডাঙৰ বুটাটো এনেকৈ কৰা হৈছে মীনাৰ সৈতে। সেইটো চাওক, এনেকুৱা। আৰু ছাইড পট্টি এইকেইটা। এইখন মেখেলাখনো একেই। মেখেলাৰ এইটো তল ছাইডটো হ'ব আঁচলটোৰ নিচিনা চাদৰৰ, আৰু ওপৰলৈকে বুটাটো থাকিব। আৰু ইয়াৰ ব্লাউজ পিচটো হ'ব হেভি। এয়া চাওক, গোটেই গাত এনেকৈ ব্লাউজ পিচটোৰ বুটা থাকিব, লগত এটা পটি থাকিব। খুব ধুনীয়া কাপোৰ এযোৰ।